নমস্কাৰ বন্ধুসকল, পাৰ্ট 1ত দেখিলেই বিয়াত কি কৰিলোঁ। আকৌ এপিনে অলপ ৰাতি নাচি দৰাৰ লগত কইনা ঘৰলৈ ওলাইছোঁ। আমিও গাড়ীত বহি এপিনে কইনা ঘৰত পাই গ'লোহি। পাই তাতে অলপ ফূৰ্তি কৰিলোঁ। তাতে অলপ টাইম নচাৰ পাছত সকলোকে ভিতৰলৈ নিলে। তাতে অলপ টাইম বহি লৈ আকৌ ভাত খাবলৈ নিলে। ধুনীয়াকৈ ভাতকেইটা খাই লৈ গাড়ীত উঠি ধুনীয়াকৈ ঘৰলৈ বুলি ওলালোঁ। আকৌ এয়া নেক্সট ডে মানে আজি ৰনিদাৰ লগত বাহঁতৰ ঘৰৰ পৰা আহোঁগৈ বুলি ওলালোঁ। বাৰু পালোহি দিয়ক। পাই অলপ টাইম বহাৰ পাছত বায়ে চাহ একাপ দিলে। চাহকাপ ধুনীয়াকৈ খাই লৈ হৈছিলহে দালি আৰু পুৰি খাব দিলে। আকৌ সেয়া ধুনীয়াকৈ খাই লৈ অলপ টাইম তাতে ঘূৰি তাৰপৰা ডাইৰেক্ট আহিলোঁ আমাৰ চাপৰিলে বুলি। বোলো ৰণিতাকো আমাৰ চাপৰি খেতিখিনি দেখাওঁ। আকৌ এপিনে নিমখ লৈ আহি আছোঁ ব্ৰহ্মপুত্ৰ কিনাৰত। বোলো বগৰী কেইটামান খাম। বাৰু আজিলৈ বাই বাই। কি চালিয়া চালিয়া বগৰী।